So hello guys, বৰ্তমান আছো হাওৰং চকৰ মাজত গাৰোবস্তি এখন আছে। So guys, বৰ্তমান আছো মই গাৰোবস্তি ব্লগ আগতে আছে আৰু ফাৰ্ষ্ট মোৰ ইউটিউবৰ চেনেলৰ ব্লগ দিয়া আছে গাৰোবস্তিখন পাহাৰৰ পৰাই। বৰ্তমান আছো গাৰোবস্তিত কাৰণ আজিকালি গাৰোবস্তিত আগতে বহুত মানুহ হৈছিল, আজিকালি মানুহ নাহা হ'ল। কিয় কাৰণে নাহা হ'ল জানেন নাই? আজিকালি নাহা হোৱাৰ কাৰণ হ'ল এজন মানুহৰ 30 টকা লয় গাৰোবস্তিৰ মানে পাৰ্কৰ ভিতৰত। আগতে চাব লগা বহুত বস্তু আছিল, মানে কিবা কিবি আছিল আৰু খেলা খেলি বস্তু, আজিকালি একো নাই। তো এজন মানুহ 30 টকা, বাইকত লয় 20 টকা, চাইকেল হ'লে 10 টকা। আপোনালোকে চাওক এইবাৰ ঘৰ চৰ ভাঙি অৱস্থা। ধুলনিত আগতে ৰছী বঢ়িয়া আছিল, আজিকালি এইটো নাই। এইটো ঘৰটো ভাঙো অৱস্থা হৈ আছে। কোনোবা যদি আহে ইয়াতে উঠিব, পিছত ভাঙি যাব, দিগদাৰ হৈ যাব, আপোনালোকে নুঠিব। ইয়াতে পুখুৰীত পানীও নাই, পানীৰ এখন নাও আছে, নাওখনত বৈঠাডালো নাই। আপোনালোকে নিজে চাই লওক। এইখনত মানুহ এইখিনি জেগাত আহিলে মানুহ 30 টকাকৈ লয়, এজনৰ 30 টকাকৈ। আপোনালোকে ভাবি চাওক আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আগতে মই নিজে কৈছিলোঁ গাৰোবস্তিত আহক, আপোনালোকে গাৰোবস্তিত আহি কেনে ধুনীয়া এনজয় কৰক, ফূৰ্তি কৰক। কিন্তু এতিয়া ফূৰ্তি ক'ত কৰিব? আপোনালোকে 30 টকাকৈ দিয়ক আৰু ইয়াতে সোমাই কেনে বহি থাকক, বেলেগ একো কাম নাই। মোৰো কাম নাছিল আজি মই ইয়াতে আহিবৰ কাৰণে। মই জাষ্ট আজি ভিডিঅ'টো বনাবৰ কাৰণে আহিছোঁ। আপোনালোকক চাওক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। আপুনি ভাবক 10জন মানুহ আহিছে, 300 টকা দিব পাৰে নেকি ইয়াতে? 300 টকা দি কেনে আপুনি কি সোমাব? কি চাব? একোৱেই নাই। কি চাব আপোনালোকে? এইটো ঘৰটো চাব, এইবোৰ গাছৰ ওপৰত ভাঙা ঘৰ, ভাঙি গৈছে, এতিয়া ভাঙি পৰি যাব। এতিয়া এইফালে ভাঙি গৈছে এইফালে। আৰু এইফালে পাহাৰত আহিব পাৰে অলপ ফূৰ্তি চূৰ্তি কৰিবৰ কাৰণে, ল'ৰা পাৰ্টি চাৰ্টি কৰিব পাহাৰত যাব পাৰে। কিন্তু ইয়াতে একো কাম নাই। না এইবিলাক চাফা আছে, না কিবা আছে, ঘাঁহ চাহ নে এইবিলাক ভৰ্তি হৈ আছে, বেলেগ একো নাই। সেইখিনি আছিলে আজি ইণ্ডিপেণ্ডেঞ্চ ডে। হেপী ইণ্ডিপেণ্ডেঞ্চ ডে। আৰু এইটো বাথৰুমটো আপোনালোকে দেখিছে, এই বাথৰুমটো যদি ইউজ কৰে, বাথৰুমটোত 10 টকা দিব লাগে। চাই লওক। কি ক'ম আৰু? মই ক'ব লগা একো নাই বাকী। আপোনালোকে কওক, নিজে কওক, কি ক'ম আৰু? মই ক'ব লগা একো নাই।